হেল্ল' এভৰিৱান, আপোনালোকে বাৰু এইকেইডাল কি চিনি পাইছেনে? আৰু যদি চিনি পাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই ঘৰ দুৱাৰ সাৰি চব ঘৰ দুৱাৰ ভালদৰে চাফা কৰি ল'লোঁ, কিয়নো আজি আমাৰ পায়স দিয়াৰ কথা আছে। এয়া পায়স দিলে আৰু খালোঁ। খাই মেলি আমাৰ পুকু চকচোন আজি কি নাচিব মন গ'ল তাইৰ ভাগৰ, একদম এনেকৈ নাচি আছে। খাই ল'লোঁ আমি তেৰে মেৰে। তাৰপিছত চাহ খাব হ'ল, চাহ খালোঁ আৰু গধূলিলৈ আহিছোঁ পেহীহঁতৰ ঘৰত, কিয়নো পেহীহঁতৰ ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিল, পাছ কৰিল ভালদৰে, তো সেইকাৰণে আহিছোঁ পাৰ্টি খাবলৈ বুলি। এতিয়া তাত দিছোঁ চাহ ধুনীয়াকৈ, চাহ খাই ভাল লাগিলে বহুত। তাৰপিছত এতিয়া মেকুৰীজনী চকচোন বহুত ধুনীয়াকৈ বহি লৈছে ভাত খাবলৈ বুলি, আমাতকৈ ধুনীয়াকৈ তাইহে বহিছে। আৰু এতিয়া ভাত বাঢ়ি দিছে পেহীয়ে। এতিয়া এইখিনি ভাত খাই বহুত টেষ্টি লাগিলে খাই পিনে। পেহী ল'ৰাটো আৰু পাছ কৰি ফোনত ধুনীয়াকৈ গেম খেলি আছে, মুখখন ঢাকি দিছে, দেখাব মানা কৰিলে। আৰু এতিয়া পেহী ছোৱালীজনীক অলপ কথা বতৰা পাতিলোঁ, তাইও ওলাব লাজ কৰিছে, তাইক জোৰ কৰি মই অলপ উলিয়াই দিলোঁ। আৰু এতিয়া ঘৰত গুচি আহিলোঁ। ঘৰ আহি পাই খুৰীহঁতৰ ফুলজোপা চালোঁ, ইমান মৰম লগাকৈ ফুলি আছে, ভাল লাগে এনেদৰে ফুলি থাকিলে। এতিয়া বাই বাই দেই সকলোকে, নেক্সট মিনি ব্লগত আকৌ লগ পাম।